ধনৰ ওপৰত নহয়, পৰিস্থিতিৰ ওপৰত সুখ নিৰ্ভৰ কৰে। এটা শিশুৱে বেলুন এটা কিনি সুখী হৈছে, দ্বিতীয়টো বেলুন বিক্ৰী কৰাৰ পিছত, আৰু তৃতীয়টোৱে বেলুনটো ফাটি যোৱাৰ পিছত সুখী হৈছে। এয়াই হৈছে জীৱনৰ থিয়েটাৰ বন্ধুসকল। বিজ্ঞানীসকলে বিচাৰি আছে মংগল গ্ৰহত জীৱন আছেনে নাই, আৰু আমি বিচাৰি আছোঁ যে জীৱনত সুখ আছেনে নাই। জীৱনত সুখ লাভৰ 4টা উপায়। সদায় শীতল মূড ৰাখক, সদায় সময়ৰ মূল্য ৰাখক, ভৱিষ্যতৰ বাবে ৰাহি কৰক, আৰু ভৰি সদায় মাটিত ৰাখক। মিছা আশাতকৈ প্ৰকৃত হতাশা লাখ গুণ ভাল। অগভীৰ সুখতকৈ অধিক মূল্যৱান গভীৰ বিষ। এটা তিতা সত্য এটা মিঠা মিছাতকৈ লাখ গুণ ভাল। দৃষ্টি আৰু ভাগ্যৰ মাজত ইমানেই মিল আছে যে ভাগ্যত নথকা বস্তুটোৰ দৃষ্টিয়ে প্ৰায় ভাল পায়। তেজৰ সম্পৰ্ক কেৱল সম্পৰ্ক নহয়, বিপদৰ সময়ত হাত ধৰি ৰখা জনতকৈ ডাঙৰ সম্পৰ্ক আৰু একো নাই।